নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে পিজ্জা আসাম হেল্প ইউটিউব চেনেল। আপোনালোকৰ কাৰণে লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰটো হৈছে মছজিদত ব্যস্ত ইমাম, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ইমাম সহ দুজনক। মছজিদত উপাসনা কৰি থকা এজন লোককো গ্ৰেপ্তাৰ। কেৱল সেই নহয়, অৱশেষত মছজিদৰ ইমামেও ৰেহাই নাপালে আৰক্ষীৰ হাতৰ পৰা। কিন্তু কিয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে সেই ইমামক? মই এইটো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ সৰু এটা ৰিকুৱেষ্ট, যদিহে আপুনি এইটো ভিডিঅ'তে লাইক কৰা নাই প্লিজ এটা লাইক কৰি দিয়ক, কিয়নো আপোনাৰ এটা লাইকে মোৰ আগলৈ ভিডিঅ' বনোৱাৰ উৎসাহ যোগায়। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক, যাতে যেতিয়া মই যিবোৰ ভিডিঅ' আপলোড কৰিম তাৰ নটিফিকেশ্যনসমূহ সকলোতকৈ আগত আপোনাৰ মোবাইলত যায়। তো বন্ধুসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। লকডাউন উলংঘা কৰি মছজিদত ব্যস্ত, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ইমাম সহ দুজনক। কেৰেলাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন ইমামক। লগতে লকডাউন উলংঘা কৰি কাছাৰাগঞ্জ জিলাৰ এটা মছজিদত উপাসনা কৰি থকা এজন লোককো গ্ৰেপ্তাৰ। লোকজনে আড়াই জুম্বাত মছজিদত লকডাউন উলংঘা কৰি উপাসনা কৰি আছিল। নীলেশ্বৰম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লোক দুজনক। ইফালে কাছাৰাগঞ্জ জিলাৰ আয়ুক্ত দুজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছে। ভাৰতীয় দণ্ডবিধি আইনৰ 269 ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।